Hello everyone, welcome back to my channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। মোৰ নাম হৈছে সংগীতা আৰু আজিৰ ভিডিঅ'ত আমি ADRE ৰিলেটেড এটা ডিসকাশন কৰিম বুলি ভাবিছো। ADRE 2.0 টেন্টেটিভ ডেটস কিমান, সিলেবাস কি হ'ব হয়তো বহুতে জানে, তথাপিও এটা সৰুকে এটা ডিসকাশন কৰিম বুলি ভাবিছো। সো ADRE 2.0 যোনে প্ৰিপেয়াৰ কৰি আছে, ফৰ্ম ফিল আপটো হৈ গ'ল। ডিসেম্বৰতে আমাৰ ফৰ্ম ফিল আপ হৈ গৈছে। সো তাৰ পিছত বহুতে ভাবিছিলে যে এক্সাম হয়তো ফেব্ৰুৱাৰী মানত হৈ যাব, কিন্তু এতিয়ালৈকে একো নটিফিকেশন অহা নাই। সো ফেব্ৰুৱাৰীটো নহয়, মাৰ্চতো হয়তো নহয়, কাৰণ তাৰ কাৰণে একো মানে নটিফিকেশন অহাই নাই বা তেনেকুৱা একো টেন্টেটিভ একো অহা নাই। সো মোষ্ট প্ৰবেবলি যেহেতুকে ইলেকশ্যন আছে, মই আগতো কৈছিলোঁ, তেতিয়া মোক বহুতে সুধিছিলে মেছেজ কৰি যে বা কেতিয়া হ'ব, কি হ'ব এনেকুৱা। সো মই তেতিয়াও কৈছিলোঁ যে ইলেকশ্যনৰ আগত হোৱা মানে একেবাৰে চান্স নাই, যেহেতুকে সব এতিয়া ইলেকশ্যনৰ কামত ব্যস্ত, লগতে মেট্ৰিক হাই ছেকেণ্ডেৰী এইবিলাকো চলি আছে। সো মানুহখিনি সেইখিনিতে ব্যস্ত হৈ আছে। সো মোষ্ট প্ৰবেবলি যেতিয়া এইখিনি কাম গোটেইখিনি ক্লিয়াৰ হৈ যাব, মেট্ৰিক হওক, হাই ছেকেণ্ডেৰী হওক বা যিবোৰ আমাৰ কলেজৰো এক্সামবোৰ চলিব, সেইবিলাকো যেতিয়া হৈ যাব, ইলেকশ্যনৰো যেতিয়া গোটেই কামখিনি হৈ যাব, তাৰপিছতহে হয়তো আমি ADRE মানে হ'ব বুলি আমি এটা আশা কৰিব পাৰোঁ। সো যদি মোৰ হিচাপত মই ভাবোঁ, বা বহুতেও কৈছে, এটা মানে ডিসকাশন এটা কৰিছে যে হয়তো জুনৰ শেষৰ পিনে বা জুলাই এনেকুৱা এটা সময়ত হয়তো টেন্টেটিভ মানে সেইখিনি সময়ত এক্সামটো হ'ব পাৰে বুলি বহুতে ভাবিছে। সো আপোনালোকৰ হাতত এতিয়াও বহুত সময় আছে। এতিয়াও আপোনালোকে প্ৰিপাৰেশ্যন কৰি, যোনে বহুতে হয়তো প্ৰিপাৰেশ্যন মাজতে বন্ধ কৰি দিলে, সো এতিয়াও আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিব পাৰে নতুনকৈ। আৰু বহুত টাইম যিহেতুকে আছে, আপোনালোকে ধুনীয়াকৈ এতিয়া প্ৰিপেয়াৰ কৰি এক্সামটো ভালকৈ দিব পাৰিব। সো চিলেবাছটো কেনেকুৱা হয়, বাকী এক্সামৰ নিচিনা ADRE চিলেবাছটো তেনেকুৱাই হয়। ৰিজনিং থাকিব, কোৱান্টিটেটিভ এপ্টিটিউড থাকিব, মানে মেথছ থাকিব, ইংলিছ থাকিব আৰু GK থাকিব। সো এই চাৰিটা ছেকশ্যন বেচিকেলি থাকে। গোটেইকেইটা ৱেটেজ ইকুৱেল নহয়, GKৰ ৱেটেজটো বেছি। ৱেটেজ মানে GKৰ পৰা বেছি প্ৰশ্ন আহে। যোনে আগৰ মানে কুৱেশ্যন পেপাৰ চাইছে তেওঁলোকে জানিব যে GKত মানে 50টা কুৱেশ্যনছ GKৰ পৰাই আহে, আৰু চবতকৈ কম কুৱেশ্যনছ আহে ইংলিছৰ পৰা। সো ইংলিছৰ পৰা অকল 10টা কুৱেশ্যনছ আহে, আৰু সেইখিনি খুবেই সহজ থাকে, ইমান টান নাথাকে। কিন্তু মেক্সিমাম কুৱেশ্যনছ, সৰহসংখ্যক কুৱেশ্যনছ প্ৰশ্ন আপোনালোকৰ GKৰ পৰাই আহে। 50টা কুৱেশ্যনছ GKৰ পৰাই হয়, বাকী 20টা থাকিব ৰিজনিং, 20টা থাকিব মেথছৰ। এতিয়া যিহেতুকে GKৰ পৰাই চবতকৈ বেছি কুৱেশ্যনছ আহে, গতিকে ডিটাৰমাইনিং ফেক্টৰ GK বনি যায়। সো আপোনালোকে সকলোৱে যোনে প্ৰিপেয়াৰ কৰি আছে, GKটো ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰক। জেনেৰেল নলেজখিনি ভালকৈ পঢ়ক, আৰু 50টা কুৱেশ্যনছ GKৰ পৰা যাতে আপোনালোকে গোটেইখিনি যাতে মানে এটেম্প কৰিব পাৰে, গোটেইখিনি যাতে কাৰেক্টলি এটেম্প কৰিব পাৰে, সেইটো ট্ৰাই কৰক। কাৰণ মেথছত বহুতৰে অসুবিধা হয়, আৰু মেথছখিনি অকণমান টানো থাকে। যদি পেপাৰখন আপোনালোকে চাইছে, মেথছখিনি ইমান ইজিও নাথাকে। গতিকে আপোনালোকৰ স্ক'ৰিঙৰ কাৰণে চবতকৈ হাইয়েষ্ট আপোনালোকৰ কাৰণে হেল্পফুল হ'ব মানে যদি আপোনালোকে GKটো ষ্ট্ৰং কৰে। আৰু GKখিনি একদমেই চিম্পল থাকে, বেছি টাফ নাথাকে, কাৰেণ্ট এফেয়াৰ্ছো বেছি নাহে, সাধাৰণ জ্ঞানখিনিয়ে আহে, যিখিনি আমাৰ জেনেৰেল থাকিব লাগে। তেনেকৈ আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে। গতিকে আপোনালোকৰ যোনে মেথছ, ৰিজনিং অকণমান টান পায়, সো সেইটো আপোনালোকে বেছি গুৰুত্ব নিদিব। আপোনালোকে GKটো ষ্ট্ৰং কৰক, যিমান পাৰে জেনেৰেল নলেজ পঢ়ক, কাৰেণ্ট এফেয়াৰ্ছ অকণমান পঢ়ক। মানে আহে, একেবাৰে নহাও নহয়, কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ যিটো ৱেটেজ সেইটো কম, বেছি নাহে, অলপ আহে। কিন্তু মেক্সিমাম কুৱেশ্যনছ আপোনাৰ GKৰ ওপৰতে আহে। সাধাৰণ যিটো জ্ঞান বুলি আগতে আমি কৈছিলোঁ, তাৰ পৰাহে বেছি কুৱেশ্যনছ আহে। সো সেইখিনি আপোনালোকে ষ্ট্ৰং কৰক। যেনেকৈ হাইয়েষ্ট, লংগেষ্ট এনেকুৱা টাইপৰ যিবোৰ কুৱেশ্যন আগতে আমি পাইছিলোঁ, সেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহে, আৰু সেইখিনি বস্তু আপোনালোকে ষ্ট্ৰং কৰক। ইংলিছটো তেনেই আপোনালোকে যোনে বহুতে ভয় খাই আছে যে ইংলিছত কি হ'ব, একদম ভয় কৰিব নালাগে, কাৰণ অকল 10টা কুৱেশ্যনছ আহে, 10 কুৱেশ্যনছ, আৰু সেই 10টা কুৱেশ্যনছো গোটেই পেৰেগ্ৰাফ বেছ আহে। এটা পেছেজ দি দিব, সেই পেছেজটো আপোনালোকে পঢ়ি পেলাই তাৰপৰা চাই আপোনালোকে মানে কৰিব লাগে কুৱেশ্যনছখিনি। সো সেই 10টা কুৱেশ্যনছ আপোনালোকে সেই তাতে জাগাতহে কৰিব পাৰিব। এতিয়া আপোনালোকে পঢ়ি একো লাভ নহ'ব,
আৰু তাৰ পৰা এণ্টনিম চিননিম যিখিনি আহে সমান অৰ্থক বা অপজিট যিটো আমাৰ থাকে ন চ' সেইটো আপোনালোকে তাতে পেৰাগ্ৰাফৰ পৰাই দিয়ে চ' সেইখিনিও আপোনালোকে তাতেহে মানে কৰিব পাৰিব চ' ইংলিছটো আপোনালোকে বেছি গুৰুত্ব দি বা পঢ়ি লাভ নাই অকণমান যদি পঢ়িব আছে অকণমান মেথছটো অকণমান পঢ়িব কাৰণ মেথছৰ কুৱেশ্যনছখিনি অকণমান টাফ আহে একদম ইজি বুলি নকওঁ ৰিজনিংখিনি অকণমান ইজি থাকে মানে মোৰ মতে সেইখিনি অকণমান পাৰিব লাগে কিন্তু মেথছখিনি অকণমান টাফ থাকে চ' যোনে মেথছত বেছি টাচত নাই আপোনালোকে অকণমান পঢ়ি দিব বিশেষকৈ প্ৰফিট লছ চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু এলজেব্ৰা কিছুমান আইডেণ্টিটি সেনেকুৱা ধৰণৰ অকণমান চাই দিব সেইখিনি আৰু সেইখিনি আহে গতিকে সেয়াই আছিলে আজিৰ ভিডিঅ'ত মই অকণমান আপোনালোকক ADRE টেণ্টেটিভ ডেট আৰু চিলেবাছটোৰ বিষয়ে অকণমান এটা মানে অকণমান আইডিয়া এটা দিলোঁ চ' আপোনালোকৰ যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকক যদি প্ৰিপেৰেশ্যনৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লাগে তেনেহ'লে আপোনালোকে মোক এই মেইল আইডিটোত ইয়াতে মেইল পঠাব পাৰে ষ্টাডি মেটেৰিয়েলছখিনিত মই যিখিনি মোৰ নিজৰ পিনৰ পৰা যিখিনি মই অলপ ইম্পৰ্টেণ্ট বুলি ভাবোঁ তেনেকুৱা কুৱেশ্যনছ কিছুমান দিয়া হৈছে চ' আপোনালোকে মোক ইয়াতে মেইল পঠাই মোৰ পৰা মেটেৰিয়েলছখিনি ল'ব পাৰে লগতে মক টেষ্ট পেপাৰ কেইখনমানো থাকিব সেইকেইখনো আপোনালোকে ল'ব পাৰে গতিকে আজিৰ ভিডিঅ'ত সেইখিনিয়ে আছিলে নেক্সট ভিডিঅ'ত এগেইন লগ পাম টিল দেন টেক কেয়াৰ বাই বাই